এইফালে আমাৰ সিএম ছাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ ডাঙৰীয়া আহি উপস্থিত হৈছে হি বিদ্যাপুৰ গাঁৱত আৰু ছাৰ অহাৰ বাবে যিসকল বিদ্যাপুৰৰ লোকসকল আছিলে সবে আহি মানে ইয়াত উপস্থিত হৈছে হি ছাৰক ৰিকুৱেষ্ট কৰিবলৈ যিহেতু ইয়াত উচ্ছেদৰ জাননী দি দিয়া হৈছে আৰু এয়া হৈছে বিদ্যাপুৰ মাৰ্কেট আৰু মাৰ্কেটখন দেখিবলৈ পাইছে একেবাৰে খালী ইয়াত কোনো দোকান পোহৰ নাই একেবাৰে খালী কৰি পেলোৱা হৈছে আৰু যিসকল ইয়াৰ স্থানীয় মানুহ আছিলে যিসকল মানে ইয়াত বসবাস কৰি আছিলে হিহঁতসকল দেখিছেনে এনেকৈ মানে গাড়ীত মাল বস্তুবোৰ উঠাই ৰাওনা হৈছে ক'ত যাব কি কৰিব কোনো আইডিয়া নাই মাথো গাড়ীৰে গৈহে আছে আৰু ইয়াত যিখিনি মানুহ আছিলে হিহঁতসকলে মানে যিবোৰ ঘৰ দুৱাৰ বনাইছে সেইবোৰ আপোনালোকক অলপমান দেখুৱাবলৈ চেষ্টা কৰিম এয়া হ'ল এটা নতুনকৈ বনোৱা ঘৰ মানে বেছি দিন হোৱাই নাছিলে বহুত আশাৰে বনাইছিলে আৰু ঘৰবোৰ দেখিতো আপোনালোকে গমেই পাইছে ইয়াত মানে কিমান কষ্ট বা কিমান সপোন আছে বুলি কাৰণ এটা এটা ৰুম মানে ইমান ধুনীয়াকৈ বনাইছিলে এটা এটা ৱাল মানে কিমান ধুনীয়াকৈ কালাৰ কৰিছিলে বা প্ৰিণ্টেডবোৰ ইমান ধুনীয়াকৈ কৰিছিলে মানে সপোনৰ ঘৰ বুলি ক'ব লাগিব আৰু সপোনৰ ঘৰখন এনেকৈ নিজ হাতেৰে ভাঙি পেলোৱা হৈছে কিমান দুখজনক কথা আৰু এইটোৱে হৈ গ'ল আন এটি ঘৰ এইটোও বেছি দিন হোৱাই নাছিলে প্ৰায় এবছৰমান হৈছিলেহে জাষ্ট বেছি দিন থাকিবই নাপালে মানুহখিনি আৰু ঘৰবোৰ মানেতো ধুনীয়াটো ধুনীয়া আৰু ইয়াৰ যিবোৰ বনোৱা গাঁথনিবোৰ আছিলে বহুত মজবুতকৈ বনাইছিলে মানে আশাৰে বনোৱা বস্তু ন বহুত ভালকৈ বনাইছিলে আৰু এয়া দৰ্জা খিৰিকী বা গ্ৰিলবোৰ দেখিছে ন ইমান ধুনীয়া ধুনীয়াকৈ মানে বনাইছিলে কাঠেৰে হওক বা এনেকৈ আৰু ইয়াত মানে কি বস্তুবোৰে ইয়াত সিহঁতৰ বহুতো সপোন জড়িত হৈ আছিলে সেইবোৰ মানে একেবাৰে ভাঙি গ'ল বুলিয়ে ক'ব পাৰি মানে সপোনৰ নিচিনা লাগিছে দৃশ্যবোৰ চাই